হাই গাইছ মই না তুমি ব্লগলৈ আপোনালোক স্বাগত তোমাৰ এতিয়া মানে গধূলি সময় যিহেতু আজি গধূলি সময়তে ভিডিঅ'টা মানে আৰম্ভ কৰিছোঁ আৰু মই মানে এতিয়া 4টামান বাজিল আৰু মানে ভণ্টি স্কুলত আহিছিল আমাৰ এই মানে স্কুলত পঢ়ে মানে আৰু এতিয়া নাম লিখিছে আৰু মানে এতিয়া আহিছিল আৰু আমাৰ ভাত চাত খাই ল'লা হৈ কিনে এতিয়া মানে থ'ব যাব লাগে বুলি আৰু তাই ক'লে যে এটা ভ্লগে মানে তাৰপিছত মই এটা ভিডিঅ' মানে বানালোঁ তাৰপিছত তাই ক'লে যে মোক দেখি আছে মই অলপ দেখি দিলোঁ দেখি মানে আমাৰ এতিয়া মাজৰ পৰা ঘৰত আপোনালোকে মোৰ ভিডিঅ' নিশ্চয় দেখা পাইছে আৰু তাহাঁতে মানে সোমাম আৰু আপোনালোকে চাই থাকক মানে আৰু এতিয়া আমি আহি পালোঁ তাহাৰ ঘৰ আৰু তাইও সোমালাক মানে তাই অলপ মানে এতিয়া বহিব বুলি ভাগাত আছে মানে এখন চাইকেল চলাতে ভাগাত মানে স্কুলৰ পৰা আহে না আৰু দেৰি হৈছে স্কুলৰ পৰা চাওঁতে অসহ্য দিনটো আহি গ'ল মানে গৰমৰ দিন আৰু গৰমৰ মানে একদম অসহ্য থাকবা নোৱাৰিলে বাইদেউ ক'লে তাত মাছ কাটলা আৰু আমি খালোঁ আৰু পইচা মানে চেনি লৈ খাইছোঁ আৰু লগত যে ভাইটি হয় মানে খুৰাৰ পুতেক আৰু এইটো হ'ল ভণ্টি তাই পুৰা একদম হাঁহি মিচিক খাই মাৰি পুৰা খাই আছে একদম আৰু এতিয়া ময়ো খাই আছোঁ একদম পুৰা একদম আৰু মানে ভণ্টি বুলি যে কৈছিলোঁ সেইজনী হৈছে পেহীৰ ছোৱালী আৰু তাহাঁতৰ মানে আমাৰ পৰা বেছি দূৰ নহয় এইটো লংটো মানে পাৰ হ'লে পায় মানে আৰু তাইক বাধা কৰি মই থ'ব আহিছোঁ মানে আৰু তাইক মই এতিয়া থ'লোঁ আৰু তাইক ক'লে যে তই যা আৰু মোৰ ঘৰলৈ যাওঁ মানে বহুত দেৰি হ'ব যিহেতু তোৰ মানে সেইকাৰণে তাইক ক'লোঁ যাবলৈ আৰু মই ঘৰলৈ আহিলোঁ আৰু আপোনালোকক অলপমান ভিডিঅ'টো দেখাই দিছোঁ আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ যদি আজি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰি দিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন ভিডিঅ' লগ কৰা খালে আজি দিছোঁ।